বন্ধুসকল, মোৰ ইউটিউব চেনেল নজনা কথা জনোৱাসকলে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই আলোচনা কৰিবলৈ ওলাইছোঁ। আলোচনাৰ বিষয়বস্তু হৈছে ইনকাম চাৰ্টিফিকেট কেনেকৈ হয়। ইনকাম চাৰ্টিফিকেট অসমীয়াত বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ। বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰনো কি আৰু বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ কি কি কামত ব্যৱহাৰ হয় আৰু বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ কেনেকৈ বনোৱা হয়, ইয়াৰ বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো আপোনালোকে চাবলৈ ইচ্ছা কৰে তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথম কথা হৈছে বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ আগৰ সময়ত আগতে মৌজাদাৰৰ পৰা দিয়া আছিলে। মৌজাদাৰৰ পৰা দিয়া বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ যিকোনো কামত একচেপ্টেবল হৈছিলে। তো আজিকালি বন্ধুসকল, বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ মৌজাদাৰে দিয়া প্ৰমাণপত্ৰ আজিকালি একো কামতে একচেপ্টেবল নহয়। এইটো কথা আপোনালোকে ভালদৰে জানি দিয়ক। তো তাৰ কাৰণে কি বন্ধুসকল, বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ আপোনালোকক অৰ্থাৎ ইনকাম চাৰ্টিফিকেট আজিকালি ৰাজহ চক্ৰ বিষয়া মহোদয়ৰ কাৰ্যালয়ৰ পৰা বনালেহে একচেপ্টেবল হয়। বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ কি কি কামত ব্যৱহাৰ হয় বন্ধুসকল আপোনালোকক মই জনাই আছোঁ। বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ স্কুল কলেজৰ ফ্ৰী এডমিশ্যনত ল'ৰা ছোৱালীসকলৰ ফ্ৰী এডমিশ্যনৰ ক্ষেত্ৰত বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হয়। তাৰপিছত ৰেচন কাৰ্ড বনাবলৈ হ'লে বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হয়। তাৰপিছত আৰু EWSৰ প্ৰমাণপত্ৰ বনাবলৈ হ'লে বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হয়, অৰ্থাৎ ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হয়। তো বন্ধুসকল, ইনকাম চাৰ্টিফিকেটৰ প্ৰমাণপত্ৰ কেনেকৈ বনোৱা হয় তাৰ বিষয়ে আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিবলৈ ওলাই আহিছোঁ। প্ৰথমতে কি হ'ব, আপোনালোকে মোবাইলত ডাউনলোড কৰি উলিয়াব পাৰিব। এনেকুৱা এখন ফৰ্ম লাগিব। তো এই ফৰ্মখন যদি আপোনালোকে উলিয়াব নোৱাৰে তেতিয়াহ'লে আপুনি মহৰী অফিচত গৈ ষ্টাম্প বাণ্ডাৰৰ পৰা এইখন ফৰ্ম আপোনালোকে ইনকামৰ ফৰ্ম বুলি ক'লে আপোনালোকক দি দিব। বেছি পইচা নহয়, এইখনত 20 টকা ল'ব। ইয়াৰ লগত আৰু এখন ফৰ্ম আছে, এইখন হৈছে আপোনাৰ গাঁওবুঢ়া ভেৰিফিকেশ্যন ফৰ্ম। এই প্ৰথম ফৰ্মখনত আপোনালোকৰ নাম এড্ৰেছ কমপ্লিট ফিল আপ কৰিব লাগিব। আপোনাৰ নাম, আপোনাৰ দেউতাৰ নাম, আপোনাৰ গাঁও, আপোনাৰ ঠিকনা কমপ্লিটলি আপোনাৰ ইয়াতে ফিল আপ কৰিব লাগিব। আৰু তাৰপিছত এইখনত কি লাগিব, এইখনত গাঁওবুঢ়াই ভেৰিফাই কৰিব। এইখনত আপোনাৰ পৰিয়ালৰ মুৰব্বীজনৰ নাম, অৰ্থাৎ ইনকাম চাৰ্টিফিকেটটো আপুনি আপোনাৰ মা দেউতাৰ নামত হ'লে ষ্টুডেণ্টৰ নামত এইটো প্ৰযোজ্য হয়। আপোনাৰ পৰিয়ালৰ মুৰব্বীৰ নাম, মা দেউতাৰ যিকোনো এজনৰ হ'ব, যিয়ে ইনকাম কৰে, পৰিয়ালৰ মুৰব্বীৰ নাম। তাৰপিছত পৰিয়ালৰ সদস্য সংখ্যা কিমানজন, তাৰপিছত পৰিয়ালৰ উপাৰ্জনকাৰী সদস্য সংখ্যা কিমানজন, এইটো গাঁওবুঢ়াই ফিল আপ কৰিব। পৰিয়ালৰ কৃষি মাটি কিমান, গাঁওবুঢ়াই ফিল আপ কৰিব। আৰু আপোনাৰ পৰিয়ালৰ উপাৰ্জনকাৰী সদস্যৰ আয়ৰ উৎস, চৰকাৰী চাকৰি হ'লে চৰকাৰী চাকৰি লিখিব, নাইবা বেচৰকাৰী হ'লে বেচৰকাৰী লিখিব, কৃষি হ'লে কৃষি লিখিব, দিনমজুৰি হ'লে দিনমজুৰি লিখিব, ব্যৱসায় হ'লে ব্যৱসায় লিখিব। আৰু এইখন এইখনত চৰকাৰী চাকৰি লিখিছে। এই যিখন ফৰ্ম এইখন এজন চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে। গতিকে ইয়াতে চৰকাৰী চাকৰি যিহেতু লিখিছে, তেওঁৰ মান্থলি চেলাৰী 12 দি পূৰণ কৰি লাষ্ট চেলাৰীটো 12 দি পূৰণ কৰি যিমানখিনি পোৱা হয় সেইখিনি ইনকাম ইয়াতে লিখি দিছে। 9,28,308 টকা হৈছে। আৰু ইয়াতে আহিছে প্ৰথম সদস্যৰ আয় ইমানখিনি হৈছে। দ্বিতীয় সদস্যৰ আয়, ইয়াতে যদি দ্বিতীয় সদস্যৰ আয় থাকে গাঁওবুঢ়াই এইটো ইনক্লুডিং কৰি দিব। তো ইয়াতে দ্বিতীয় সদস্যৰ আয় নাই, তৃতীয় সদস্যৰ আয় নাই। মুঠ আয় 9,28,308 টকা। তো এইখন গাঁওবুঢ়াই ভেৰিফাই কৰি গাঁওবুঢ়াই ইয়াতে চিল মোহৰ মাৰি দিছে। এইখন দিয়াৰ পিছত আপোনালোকক কি লাগিব, তাৰপিছত আপোনালোকক আৰু গাঁওবুঢ়াৰ পৰা এখন স্থায়ী বাসিন্দা হিচাপে প্ৰমাণপত্ৰ লাগিব। যিজন নামত ইনকাম চাৰ্টিফিকেটখন বনোৱা হয় তেওঁৰ নামতে গাঁওবুঢ়াৰ পৰা এনেকুৱাকৈ এখন স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ লাগিব। তো বন্ধুসকল, গাঁওবুঢ়াৰ পৰা যিখন স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ লাগে, এইখন চাকৰিয়াল লোকৰ ক্ষেত্ৰত জেনেৰেলি প্ৰমাণপত্ৰ হ'লে হ'ল তেওঁ কি কৰে লিখি দিব। আৰু যদি চাকৰিয়াল লোক নহয় পৰিয়ালৰ মুৰব্বীজন, তেতিয়াহ'লে তেওঁ কি কৰে, তেওঁৰ জীৱিকা কি, দিন মজুৰি বা ব্যৱসায় বা কৃষি যিকোনোৱে নহওক এইটো লিখি দিব লাগিব। আৰু যদি চাকৰি নথকা ব্যক্তি হয় তেনে ক্ষেত্ৰত তেওঁৰ জীৱিকাটো স্পেচিফিকলি মেনশ্যন কৰিব লাগিব। আৰু তেওঁৰ পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰিয়াল লোক নাই বুলি এই গাঁওবুঢ়াৰ ফৰ্মখনত লিখি দিব লাগিব। তাৰপিছত বন্ধুসকল, তৃতীয়তে কি লাগিল, আমাৰ এখন খাজনা ৰচিদ লাগিলে। এইখন খাজনা ৰচিদখন আপডেট লাগিব। খাজনা ৰচিদ এখন লাগিব। তাৰপিছত আপোনাৰ কি লাগিব, চাকৰিয়ালৰ ক্ষেত্ৰত লেটেষ্ট 3 মান্থৰ চেলাৰী শ্লিপ লাগিব। এইটো চাকৰিয়ালৰ ক্ষেত্ৰত হৈ আছে। লেটেষ্ট 3 মান্থৰ চেলাৰী শ্লিপ লাগিব। আৰু বেংকৰ একাউণ্টৰ ফাৰ্ষ্ট পেজ ফটোষ্টেট লাগিব। আৰু আপডেট পেজ ফটোষ্টেট লাগিব। আপডেট পেজ সকলোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, কিন্তু কেতিয়াবা যদি কোনোবা এজন চাকৰিয়াল লোকৰ যদি চাকৰিও আছে, ডাঙৰ ব্যৱসায় আছে, তো তেতিয়াহ'লে যদি অফিচ মহলৰ যদি তেওঁৰ ওপৰত যদি ছাছপেক্টেবল হয় যে তেওঁৰ ডাঙৰ ব্যৱসায় আছে, চাকৰি কৰি যদি তেওঁৰ 10 লাখ টকা বা 8 লাখ টকা ইনকাম হয়, তেওঁৰ আৰু এক্সট্ৰা ডাঙৰ কাঠৰ ব্যৱসায় আছে, কিবা ৱাইন শ্বপ আছে, কিবা আছে, এনেকুৱা যদি ডাঙৰ ব্যৱসায় হয় তেতিয়াহ'লে তেওঁৰ ইনকামটো 50 লাখতকৈ ওপৰত হ'ব পাৰে। তো এইবিলাক বস্তু প্ৰমাণ কৰাৰ কাৰণে বেংকৰ ট্ৰেনজাকশ্যন আইডি চাই। তো সেইকাৰণে বেংক ষ্টেটমেণ্টৰ আপডেট পেজ লাগে জৰুৰী হৈ পৰে কেতিয়াবা, সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়।
আৰু এইটো কি মানে কি এইটো চাকৰিয়ালৰ ক্ষেত্ৰত কৈ আছোঁ, যদি চাকৰি নথকা লোক হয়, চাকৰি নথকা লোক হ'লে তেতিয়াহ'লে বেংকৰ ফাৰ্ষ্ট পেজটো দিলে হৈ যাব। আৰু মানে কি এই চেলাৰী শ্লিপৰ পৰিৱৰ্তে তেতিয়া কি হ'ব, ৰেচন কাৰ্ডখন দিলে হ'ব। ৰেচন কাৰ্ড দিলে, ৰেচন কাৰ্ডৰ ফটোকপি দিলে সেইখন হৈ যাব। আৰু তাৰ উপৰি লাগিব কি আপোনাৰ দুটা বস্তু লাগিব, এড্ৰেছ প্ৰুফ আৰু আইডেণ্টিটি প্ৰুফ। আইডেণ্টিটি প্ৰুফত আপোনাৰ পান কাৰ্ড থাকিলে আৰু এড্ৰেছ প্ৰুফত আধাৰ কাৰ্ড বা মানে কি ভোটাৰ কাৰ্ড হৈ যাব। এই দুটা দি দিলে, দি দিয়াৰ পিছত তাৰপিছত বন্ধুসকল আৰু এটা ডকুমেণ্টছৰ প্ৰয়োজন আছে। সেইটো ডকুমেণ্টছ কি, সেইটো হৈছে এফিডেভিট, এটা কোৰ্ট এফিডেভিট লাগিব। আপোনাৰ যিটো ইনকাম মানে কি আপোনাৰ পৰিয়ালৰ মুৰব্বীজনৰ যিটো ইনকাম, গাঁওবুঢ়াই যিটো ইনকাম ভেৰিফাই কৰি লিখি দিছে গাঁওবুঢ়া ফৰ্মখনত, সেই ইনকামটোৰ ওপৰত বেছ কৰি এটা এফিডেভিট বনাব লাগে। তো এফিডেভিটটো বন্ধুসকল এনেকৈ বনাব লাগে, এইখন এফিডেভিট হয়। এই এফিডেভিটটো ষ্টাম্প বাণ্ডাৰৰ পৰা ষ্টাম্প পেপাৰ এটা 100 টকীয়া ষ্টাম্প পেপাৰ এটা কিনি আনিব লাগিব। কিনি আনি আপুনি এফিডেভিটটো এডভকেটৰ পৰা বনাব পাৰে, ইনকাম এফিডেভিট বুলি ক'লে বুজি পাব। তাৰপিছত যদি আপোনাৰ চিনাকি কোনো এডভকেট নাই তেতিয়াহ'লে আপুনি এজন তৰণীৰ দ্বাৰাও বনাই ল'ব পাৰে। তৰণী মানে কি আজিকালি মহৰী বুলি কয়। তৰণী শব্দৰ অৰ্থ হৈছে তৰিওৱা। যিকোনো আপুনি কামত যদি আপুনি মানে কি উপায় নাপায়, মানে কি আপুনি যদি নেজানে তেতিয়াহ'লে আপোনাক তৰিয়াই লৈ যায়। আৰু তৰণীৰ চিম্বল হৈছে নাৱৰ পালতৰা। তো তৰণী এজনক লগ ধৰিলে আপোনালোকক এনেকৈ এফিডেভিটখন আপোনালোকক বনাই দিব। আৰু এফিডেভিটখনৰ ভিতৰত ইয়াতে আপোনাৰ নাম এড্ৰেছ থাকিব, আপোনাৰ পৰিয়ালৰ মুৰব্বীৰ নাম এড্ৰেছ থাকিব আৰু কমপ্লিট ঠিকনা থাকিব। তাৰপিছত ভাৰতীয় নাগৰিক হয় বুলি লিখা থাকিব, তেওঁৰ জীৱিকা কি লিখা থাকিব, তেওঁৰ ইনকাম ইয়াৰলি ইনকাম কিমান লিখা থাকিব। এইখন হৈছে চাকৰিয়াল লোকৰ ক্ষেত্ৰত, গতিকে এইটো তেওঁৰ জীৱিকা ছাৰ্ভিচ হোল্ডাৰ লিখা আছে। এই ছাৰ্ভিচ হোল্ডাৰৰ জেগাত যেতিয়া মানে কি চাকৰি নথকা হয়, হয়তো লেবাৰ হ'ব, নাইবা কাল্টিভেটৰ হ'ব, নাইবা আদাৰ্ছ হ'ব। আৰু ইয়াতে এটা কথা আপোনালোকে মন কৰিব, আপোনালোকে যিমান সম্ভৱ আপোনালোকে ব্যৱসায় কৰা বুলি গাঁওবুঢ়াৰ পৰা চাৰ্টিফিকেট প্ৰায় নানিব। কাৰণ ব্যৱসায় বুলি কোৱাৰ লগে লগে আপোনালোকক ট্ৰেড লাইচেঞ্চৰ প্ৰয়োজন হয়। গতিকে ট্ৰেড লাইচেঞ্চ উলিওৱাটো মানে কি সকলোৰে কাৰণে সম্ভৱ নহয়, ক্ষুদ্ৰ ব্যৱসায় এটা ট্ৰেড লাইচেঞ্চ নাথাকে। তো আপোনালোকে কি কৰিব, পাৰালৈকে আপোনালোকে ব্যৱসায় হ'লে ক্ষুদ্ৰ ব্যৱসায় বুলি দিলে বিশেষ কথা নাই, কিন্তু আপোনালোকে দিন মজুৰি বা কৃষি এইবিলাকৰ ক্ষেত্ৰত মানে কি বেছি সুবিধা হয়। তো এইখিনি ডকুমেণ্টছ আনি আপোনালোকে কি কৰিব, আপোনালোকে যদি নিজে পাৰে, জনাবিলাকৰ ক্ষেত্ৰত কৈছোঁ মোবাইলত, তেতিয়াহ'লে আপোনালোকে ডিষ্ট্ৰিক্ট আছামত বা চিটিজেন লগইনত আপোনালোকে এপ্লাই কৰিব পাৰিব ইনকাম চাৰ্টিফিকেট। আৰু যিবিলাকে নেজানে, গাঁৱত কিছুমান সজা মানুহ আছে সেইবিলাকে আমাক সুধি থাকে, তো সেইবিলাকৰ ক্ষেত্ৰত কৈছোঁ আপোনালোকে কি কৰিব, আপোনালোকে তৰণী অফিচত গৈ তৰণী এজনক লগ কৰিব, লগ কৰি আপোনালোকে ডকুমেণ্টছখিনি দেখাব, দেখাই কিনে ক'ব মই এনেকৈ মানে কি ইনকাম চাৰ্টিফিকেটখন বনাব লগা আছিল, মোৰ ছিষ্টেমখিনি কৰা দিয়াচোন, মানে কি তেতিয়াতো এফিডেভিটখন কৰাই দিব, ফৰ্মখন ফিল আপ কৰি লিখাই দিব। তাৰপিছত মানে কি আৰু কি কৰিব, অনলাইনটো কৰাই দিব। তৰণী অফিচত মানে কি CSC চেণ্টাৰো থাকে, আজিকালি মানে কি CSC চেণ্টাৰ থকা হৈ গৈছে। গতিকে মানে কি আপোনাৰ অনলাইন কৰিব। অনলাইন কৰিলে বন্ধুসকল কি হ'ব, অনলাইন কৰিলে এনেকুৱা কৰি আপোনালোকে এখন ৰিচিপ্ট পাব, একনলেজমেণ্ট ৰিচিপ্ট। ইয়াতে চৰকাৰী ফিজো এটা কাটা যায়, চৰকাৰী ফিজ 30 টকা কাটা যায়। এটা আৰু মানে কি অনলাইন কৰাৰ কাৰণে কিবা অলপ ল'ব। এইখন আপোনালোকে একনলেজমেণ্ট ৰিচিপ্ট পাব। আৰু এই একনলেজমেণ্ট ৰিচিপ্টখনত আপোনালোকৰ ইয়াতে এটা বস্তু লিখা আছে, SSDG/ED/INC ইমান এইটো এটা নম্বৰ লিখা আছে। এই নম্বৰটো আপোনালোকে কি কৰিব, এই নম্বৰটো আপোনালোকে মোবাইলত ডিষ্ট্ৰিক্ট আছামত চাৰ্চ কৰিলে আপোনালোকৰ ষ্টেটাছটোৰ বিষয়ে জানিব পাৰিব। আৰু এইখন ইনকাম চাৰ্টিফিকেটৰ যিখন আপোনালোকৰ এই একনলেজমেণ্ট থাকে, একনলেজমেণ্টটোত লিখা থাকিব আপোনাৰ ৱৰ্কিং ডেজ 10 দিন লিখা থাকিব। 10 দিনৰ ভিতৰত আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন মানে কি আপোনাৰ হ'ব। কেতিয়াবা কি হয় 10 দিনতকৈ কম সময়তো হয়, আৰু কেতিয়াবা কি হয় 10 দিনতকৈ বেছি সময়ৰো প্ৰয়োজন হয়, কাৰণ কেতিয়াবা বন্ধৰ কথা থাকে বা কিবা অসুবিধা থাকে। তো এতিয়া কি হ'ল বন্ধুসকল, যেতিয়া মানে কি আপোনালোকে ষ্টেটাছটো চাব, ষ্টেটাছটো চালে তেতিয়া যদি এলাৰ্ম দেখাই থাকে তেতিয়াহ'লে আপোনালোকে গম পাব লাটমণ্ডলত তাতে বস্তুটো ৰৈ আছে। আৰু যেতিয়া মানে কি SK দেখাব তেতিয়াহ'লে আপোনালোকে গম পাব SK তাতে বস্তুটো ৰৈ আছে, বা CO দেখাব মানে কি। আৰু বস্তুটো যেতিয়া ইন প্ৰগ্ৰেছ দেখাই থাকিব, ইন প্ৰগ্ৰেছ দেখাই থাকিব মানে আপোনালোকৰ মানে কি প্ৰগ্ৰেছিঙত চলি আছে, কামটো ছিষ্টেমেটিক যাই আছে। আৰু তাৰপিছত যেতিয়া আপোনালোকৰ মানে কি ইনকাম চাৰ্টিফিকেটটো কমপ্লিট হৈ যাব, কমপ্লিট হ'লে আপোনালোকৰ COৰ পৰা চাৰ্কল অফিচাৰ চক্ৰ বিষয়া মহোদয়ৰ পৰা যেতিয়া মানে কি ইনকাম চাৰ্টিফিকেটটো এপ্ৰুভ হ'ব, তেতিয়াহ'লে এপ্ৰুভ লিখা আহিব আপোনালোকে ষ্টেটাছটো চালে। আৰু এপ্ৰুভ লিখা যেতিয়া আহিব, এপ্ৰুভ লিখা অহাৰ পিছত আপোনালোকে য'ত এপ্লাই কৰিছিলে, অনলাইন কৰিছিলে, তাত আপোনালোকে বস্তুটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু ডাউনলোড কৰি ল'লে এনেকুৱা কৰি আপোনালোকে এখন চাৰ্টিফিকেট পাব। এইখন চাৰ্টিফিকেট ইনকাম চাৰ্টিফিকেট, ইয়াতে মানে কি যিজন ব্যক্তিৰ নামত ইনকাম চাৰ্টিফিকেটখন ওলাইছে তেওঁৰ নাম, এইটো হৈছে তেওঁৰ দেউতাকৰ নাম, আৰু এইটো হৈছে তেওঁৰ এড্ৰেছ, আৰু এইটো হৈছে ইনকামটো কিমান টকা ইনকাম। আৰু এইখিনিতে আপোনালোকে এটা কথা জানি থওক যে ইনকাম চাৰ্টিফিকেট
মাত্ৰ এবছৰৰ কাৰণেহে প্ৰযোজ্য হয়। গতিকে আপোনালোকৰ যদি ইনকাম চাৰ্টিফিকেট লগাৰ সম্ভাৱনা থাকে তেতিয়াহ'লে আপোনালোকে অন্ততঃ কিছুদিন আগতে মানে কি এপ্লাই কৰি ল'ব। ইনকাম চাৰ্টিফিকেট এবছৰৰ কাৰণে প্ৰযোজ্য হয়। তো আজিৰ ভিডিঅ'টো ইমানে। পৰৱৰ্তী ভিডিঅ'ত আমি EWS চাৰ্টিফিকেট কেনেকৈ বনায় EWS চাৰ্টিফিকেটৰ বিষয়ে আলোচনা কৰিম। EWS চাৰ্টিফিকেট মানে ইকনমিক ৱেকাৰ ছেকশ্যন। তো আজিৰ ভিডিঅ'টো ইমানলৈ। আৰু পৰৱৰ্তী ভিডিঅ'বিলাক মোৰ পোৱাৰ কাৰণে মোৰ নজনা কথা জনোৱা হওক মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।